কৰিছে মই অত্যন্ত দৃঢ়তাৰে কওঁ অহা লোকসভা নিৰ্বাচনত বিটিআৰৰ দুইটা সমষ্টিতে আমি জিকিম বা আমাৰ মিত্ৰ শক্তি জিকিব ভেলগাঁৱৰ পৰা তামুলপুৰৰ পৰা মাজবাটৰ পৰা আৰম্ভ কৰিছো সকলোতে মানুহ হৈছে গতিকে এই শক্তিশালী আমাৰ অৱস্থান প্ৰমাণ কৰে আৰু আমি ভালদৰে জয়লাভ কৰিম ফেক্টৰ হ'ব নেকি বিপিএফটো ফেক্টৰ নহয় মই এইকেইদিন যি ঘূৰি আছো যোৱাবাৰ এটা দেখিছো বিশেষকৈ অনাবৰু অঞ্চলত যিসকল মানুহে যোৱাবাৰো বিপিএফ কৰিছিল তেওঁলোকে এতিয়া বিজেপি কৰা আৰম্ভ কৰিলে আমি বুথ স্তৰলৈকে গৈ দেখিছো গতিকে বিপিএফ দল ক'বলৈ গ'লে বিপিএফ দল শক্তিহীন হ'ব আৰু আমাৰ মিত্ৰ শক্তিয়ে যথেষ্ট শক্তিশালীভাৱে ইলেকশ্যনত অৱতীৰ্ণ হ'ব আৰু যথেষ্ট আছে বুলি মই নাভাবো আমি এটা কথাই ক'ব খুজিছো আমাৰ সভাখনত যথেষ্ট মানুহৰ সমাগম হৈছে এই লাগিলে ভেৰগাঁৱেই হওক এই লাগিলে তামুলপুৰেই হওক মাজবাটেই হওক মচলপুৰেই হওক কোকৰাঝাৰেই হওক মাচিৰামপুৰেই হওক আমাৰ জনসভাত মানুহ ইয়ে প্ৰমাণ কৰিছে যে বিজেপিৰ প্ৰতি চিপিএমৰ প্ৰতি ৰাইজৰ আস্থা আছে মৰম আছে সেইকাৰণে মানুহ আগবাঢ়ি আহিছে কোনে ক'ত কি কাম কৰিছে আমাৰ মতলব নাই বিপিএফে কি কৰিছে নৱকৰণে মতলব নাই আমাৰ লক্ষ্য স্থিৰ বিটিআৰৰ দুইটা সমষ্টিতে জয়লাভ কৰিম আৰু আমি ভালদৰে জয়লাভ এপিএছচি কেলেংকাৰী বিলাক কি ক'ব আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ কোকৰাঝাৰত আগতে এনেকুৱা দেখিছিল নেকি এজন দুজন ব্যক্তিয়ে যদি বিজেপি ত্যাগ কৰে বিজেপি দল শক্তিহীন নহয় আজিতো আপোনালোকে আমাতকৈ ভালকে জানে কোকৰাঝাৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা নকওঁ আমাৰ লেভেলৰ মিটিং জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মই উপস্থিত থকা মিটিঙত এনেকুৱা মিটিঙত 20,000 মানুহ আশা কৰিব পাৰি নেকি 20,000তকৈ অধিক মানুহ হৈছে গতিকে কোনোবা এজন দুজন আয়ৰাম গয়াৰাম আছে তেওঁলোক ক'ত গৈছে আমাৰ চিন্তা নাই আমাৰ দলৰ কাৰ্যকৰ্তাসকল খুব ষ্ট্ৰং হৈ আছে দৃঢ় হৈ আছে আমি ভালদৰে অসমখনৰ অসমৰ ৰাইজক সেৱা কৰিছোঁ শ্ৰদ্ধাৰে কাম কৰিছোঁ ডেভেলপমেণ্টৰ কাম কৰিছোঁ গতিকে সকলোতে বিটিআৰে হওক পাহাৰত হওক আমাৰ ভৈয়ামত হওক সকলোতে ৰাইজে বিজেপি দলক আশীৰ্বাদ কৰিবলৈকে ওলাই আহিছে আৰু আজি এই কথা প্ৰমাণ কৰিছে গতিকে কোনোবা এজন দুজন আয়ৰাম গয়াৰাম কৰিবলৈ গৈছে আমাৰ কোনো মতলব নাই আমাৰ সংগঠন আৰু শক্তিশালী হ'ব আৰু আমাৰ মিত্ৰ শক্তিয়ে অহা লোকসভা নিৰ্বাচনত কোকৰাঝাৰৰ পৰা জয়লাভ কৰিব মইতো তেওঁৰ অস্তিত্ব আছে বুলি নাভাবোঁ